Hello guys, welcome to Trend.com. So welcome to my YouTube channel আৰু গতি আইছো এটা নতুন ভিডিওতে বহুত দিনৰ মূৰত আৰু এটা আজি ব্যতিক্ৰমী ভিডিও বনাবলৈ লৈছো আৰু আজি কৰিবলৈ লৈছো মই একেবাৰে শিক্ষা জোৰ পৰা আৰম্ভ কৰিছিলো অৰ্থাৎ মই একেবাৰে শিক্ষা জীৱনৰ জোৰ পৰা আৰম্ভণি কৰিছিলো সেই স্কুলখনলৈ আজি আইছো বহুত দিন মূৰত তো আজি সেই স্কুলখন আপোনালোক দেখাবলৈ লৈছো আৰু আপুনি মই পঢ়া স্কুলখনৰ নাম আছিল ৰঙিয়া শংকৰদেৱ শিশু নিকেতন আৰু তো গাইজ এইটো হ'ল মোৰ স্কুলীয়া জীৱনৰ আৰম্ভণি প্ৰথম শ্ৰেণী কোঠা অংকুৰ আৰু কক্ষটোৰ নাম হ'ল ধ্ৰুৱ কক্ষ আৰু ইয়াৰ পৰা আৰম্ভণি হৈছিল মোৰ স্কুলীয়া জীৱনৰ অধ্যায়টো ফালে আছে আমাৰ অফিচ ৰুমটো য'ত আমাৰ জিৰণি ৰুমটো অৰ্থাৎ আমাৰ আচাৰ্যসকলে য'ত জিৰণি কোঠা আছিল আৰু এইফালে আমাৰ চাইকেল ষ্টেণ্ডটো ইয়াত চাইকেলবোৰ ৰখা হৈছিল এনেদৰে আৰু সেইফালে আছিল এটা কাৰ্যালয় বঢ়িয়া এটা কাৰ্যালয় আছিল তো গাইজ আমাৰ গোটেইকেইটা কোঠাই অৰ্থাৎ যিকেইটা শ্ৰেণী কোঠা আছিল গোটেইকেইটা শ্ৰেণী কোঠাই এনেদৰে নামাকৰণ কৰা হৈছিল হৰিদেৱ কক্ষ আৰু তেনেদৰে গোটেইকেইটা কোঠাই নামাকৰণ কৰা হৈছে আৰু দেখাই আছোঁ আপোনালোকক কিবা কিবি ইয়াতে এটা আগতে খাল আছিল মানে আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া ইয়াতে এটা খাল আছিল বাট খালটো এতিয়া পুতি দিয়া হৈছে আৰু কিবা এখন বঢ়িয়াকৈ গাৰ্ডেন টাইপ কিবা এটা খুলিছে আৰু ইয়াৰ ৰুম আৰু মোৰ এতিয়া মনত আছে এবাৰ আমাৰ লগৰে এজনৰ চাইকেলৰ তালা মাৰি গাইজ সেই তালা চাবিপত খালত দলিয়াই দিছিল আৰু তাৰপিছত সেই ল'ৰাটোৱে তালা ভাঙি চাইকেল লৈ গৈছিল খাট্টাৰে কৰোঁতে গাইজ সেইজন গাইজ তো গাইজ ইয়াতে আমাৰ যেতিয়া প্ৰাৰ্থনা কৰা হৈছিল ৰাতিপুৱা টাইমত ইয়াতে হৈছিল প্ৰাৰ্থনা এই ফিল্ডখনতে আৰু আমি সেইফালে বঢ়িয়াকৈ লাইন পাতিছিলোঁ এইফালে আমাৰ গাৰ্লছখিনি লাইন পাতিছিল মানে ছোৱালীখিনি এইফালে লাইন পাতিছিল আৰু আমি এইফালে লাইন পাতিছিলোঁ তেনেকৈ আমি ইয়াতো লাইন পাতিছিল যেতিয়া বৰষুণ দিছে আছিল অৰ্থাৎ বাৰিষা দিনত তেতিয়া আমি তেনেকৈ তেনেকৈ লাইন পাতিছিলোঁ আৰু তাতো বহুত গাইজ কৰিছিল ভালকৈ নকৰিলেই তো তেনেকৈ বহুতখিনি স্মৃতি আছে কাৰণ এইখন স্কুলত গাইজ ক'ব গ'লে মানে যিখিনি এনজয়মেণ্ট যিখিনি মানে আমাৰ মেইন মানে লাইফৰ যিখিনি মেইন এনজয়মেণ্ট ইয়াতে আছিল আৰু এইখিনি মানে শৈশৱকাল বুলি ক'লেও মানে গোটেইখিনি আৰু ইয়াতে আছিল আৰু বাকী আমাৰ এতিয়াতো গাইজ মানে কিবা কিবি বহুত টেনশ্যন বাট তেতিয়াৰ লাইফটো বেষ্ট আছিল তো মিছ কৰোঁ গাইজ এতিয়া প্ৰাৰ্থনা কৰা হৈছিল ইয়াত দিয়া আছিল পুষ্পাঞ্জলি ৰাতিপুৱা আৰু এতিয়া দিয়া হয় ফুল আছে ৰাতি ফুল আছেই অৰ্থাৎ তেতিয়াতো ছুটি হ'ল আৰু এনেদৰে ইয়াত প্ৰাৰ্থনা কৰা হৈছিল ইয়াত আছিল আমাৰ প্ৰধান আচাৰ্য প্ৰত্যক্ষ ইয়াতে প্ৰাৰ্থনা দিয়া স্থান আৰম্ভ হৈছিল আৰু তেওঁলোক ইয়াত আছিল আৰু আমি তেনেদৰে ইয়াৰ এইফালে আছিলোঁ বহুত ভাল লাগিছিল তেতিয়া ৰাতিপুৱা তেনেদৰে আৰু এতিয়াতো কলেজত তেনেকুৱা একো নহয় তো তেতিয়া ভাল লাগিছিল মানে তেতিয়া লাইফটো তেনেকুৱা আছিল তেতিয়া এনেকুৱা লাগিছিল যে ডাঙৰ হ'লে ভাল লাগিব বাট এতিয়া এনেকুৱা লাগে যে সৰু থাকোঁতে ভাল আছিল তো আপোনালোকেও নিশ্চয় অনুভৱ কৰিছে এইখিনি কথা বা আজি ময়ো এইখিনি কথা দি লৈছোঁ তেনেদৰে আৰু দেখাই আছোঁ আপোনালোকক আমাৰ ক্লাছ 10ৰ সকলক দেখাই আছোঁ তো গাইজ এইটোৱে আছিল আমাৰ স্কুলীয়া জীৱনৰ শেষৰ দিনকেইটা কটোৱা শ্ৰেণীকোঠাটো য'ত আমাৰ কিমান যে স্মৃতি আছে গাইজ হিচাপ নাই তো দেখাই আছোঁ ভিতৰৰ ফালে যদি পাৰোঁ এনেকুৱা গোটেইকেইটা ক্লাছৰুমতে বহুত স্মৃতি জড়িত হৈ আছে গোটেইকেইটা ক্লাছৰুমতে তেনেদৰে আৰু ভাল লাগে আহিলে তেনেদৰে বহুখিনি স্মৃতি এনেদৰে জড়িত হৈছে আৰু সেইখিনি গোটেই দেখিলেই মানে গোটেইখিনি স্মৃতি সজীৱ হৈ যায় আৰু আকৌ এবাৰ মন যায় পঢ়িব স্কুলখনত বাট এতিয়াতো নোৱাৰি বিকজ অলপ বুঢ়া হৈ গ'লোঁ গাইজ ইউ নো না আৰু জিৰণি সময়খিনিত এই গছডালৰ তলতে হৈছিল আমাৰ আড্ডা কিমান যে মাৰ খাইছিলোঁ গাইজ ইয়াৰ তলত পোৱাৰ কাৰণে আৰু এই স্কুলখন স্থাপন কৰা হৈছিল 1987ত আৰু তেওঁক গৌৰৱ কৰোঁ যে আমি ৰঙিয়া শংকৰদেৱত পঢ়িছোঁ বহুত গৌৰৱ অনুভৱ হয়
কাৰণ এই স্কুলখনৰ পৰাই বহুত ডাঙৰ ডাঙৰ মানুহ ওলাই গৈছে বা ডাঙৰ ডাঙৰ মানুহ হৈছে ওলাই যায় তো ভাল লাগে এই স্কুলখনৰ নামটো যেতিয়া কওঁ তেতিয়া স্কুলখনৰ লগত বহুতো স্মৃতি জড়িত হৈ আছে আৰু ৰঙিয়া শংকৰদেৱ বুলি ক'লে কিবা এটা ভাল লাগে তো তেনেদৰে সকলোৰে হয় নিজৰ নিজৰ স্কুলবোৰৰ লগত সকলোৰে মানে কিবা এটা ভাল স্মৃতি জড়িত হৈ থাকে বা স্কুলখনৰ নাম ক'লে কিবা এটা ভাল লাগি যায় তো আমাৰো তেনেকুৱা বা তো যি নহওক এতিয়া সকলো নিজৰ নিজৰ কামত বিজি আৰু তেনেকৈ লগ পোৱা নাযায় এতিয়া কাকো আমি কেইটামান ফ্ৰেণ্ড বাৰু লগ পাই থাকোঁ বা গোটেইকেইটা ফ্ৰেণ্ডক অৰ্থাৎ গোটেই আগতে যেনেদৰে আছিল বা তেনেকৈ এতিয়া লগ নাপাওঁ সকলোৱে নিজৰ নিজৰ কামত বিজি তো গোটেইকেইটাকে বহুত মিছ কৰোঁ এতিয়া আৰু ছাৰ আচাৰ্য বাইদেউসকলকো বহুত মিছ কৰা যায় এতিয়া তো তেতিয়া টাইমখিনি যেনেকুৱা আছিল মানে বেষ্ট আছিল সেইখিনি পাওঁ আৰু ইয়াত কৰা হৈছিল পতাকা উত্তোলন বিশেষকৈ স্কুল উইকৰ টাইমত অৰ্থাৎ বাৰ্ষিক অধিৱেশনৰ টাইমত তো এতিয়া আপোনালোক গোটেইখন স্কুলে দেখাবলৈ চেষ্টা কৰিলোঁ বঢ়িয়াকৈ আৰু স্কুলখন দেখালোঁ আপোনালোকক বঢ়িয়াকৈ আৰু এতিয়া এই ভিডিঅ'খনৰ এতিয়া বহুখিনি ডেভেলপ হ'ল আৰু আমি থকাটো বহুখিনি আছিল বাট এতিয়া আৰু তাতকৈ ওপৰত গ'ল আৰু ইয়াৰে স্কুলখনৰ ইয়াত গোটেইখিনি নাই এতিয়া ক্লাছ 9, 10, 8, ক্লাছ 7 এইখিনি বেলেগ এটা ঠাইত নিয়া হৈছে ৰঙিয়া ছ'চাইটিৰ ফালে তাত নিয়া হৈছে আৰু ইয়াতো আছে তাত তাৰ তলৰ শ্ৰেণীখিনি ইয়াতো আছে বঢ়িয়াকৈ এটা ভাগ যদিও তাত নিয়া হৈছে অৰ্থাৎ বেলেগ এটা জেগাত নিয়া হৈছে তো আমাৰ স্মৃতিবোৰ ইয়াতে আছে গোটেইখিনি স্মৃতি ইয়াতে আছে তো এইখনে স্কুল আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু তাতো সেইখন স্কুলে এদিন দেখাম আপোনালোকক বেলেগ এটা ভিডিঅ'ত তো ভিডিঅ'টোৰ জৰিয়তে মোৰ পুৰণি স্কুলখন আপোনালোকক কিছু দেখাবলৈ চেষ্টা কৰিলোঁ আৰু তেনেদৰে সকলোৰে স্কুলবোৰৰ স্মৃতিবোৰ এবাৰ সজীৱ কৰি তুলিলোঁ আৰু আমাৰ যিখিনি লগৰ বা মোৰ লগৰ বা স্কুলখনৰ লগত জড়িত যিখিনি ষ্টুডেণ্টে হওক বা এতিয়া ষ্টুডেণ্টে হওক চাই আছে তেওঁলোকৰ স্মৃতিবোৰ আকৌ এবাৰ সজীৱ কৰি তুলিবলৈ চেষ্টা কৰিলোঁ তো যদি ভিডিঅ'টো ভাল পালে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাম বুলি আশা থাকিল তো গতিকে এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ আকৌ এটা নতুন ভিডিঅ'তে লগ পাম তেতিয়ালৈ টিল দেন টাটা বাই বাই জয় আই অসম।